হয়, যেটো হৈছে এইটো ইনসিডেন্ট মানে দুৰ্ভাগ্যজনক বুলি মই ক'ব লাগিব। কাৰণ আজি ইয়াত হয় সকলো জাতিৰ মাজত দুষ্কৃতিকাৰী থাকে। যেনেকৈ আদিবাসীৰ মানুহতো বেয়া মানুহ থাকে, বড়োবিলাকৰ ভিতৰতো বেয়া মানুহ থাকে কিছুমান। ঠিক তেনেকৈ বিভিন্ন জাতিৰ মাজতো বেয়া মানুহ থাকিব পাৰে। সেই সকলৰ কাৰণে আজি আমাৰ মাজত ব্যাঘাত জন্মায়। গতিকে আমাক BTC বাসী হিচাপে আমি সকলোৱে এক হৈ থাকি পেলাই আমাক শান্তি লাগে, আমাক উন্নয়ন লাগে। আৰু সেই BTCত আমি সকলো জাতি ভাষা ভাষী মানুহ আমি একেলগে থাকিবই লাগিব। যিমান গণ্ডগোল হ'লেও ৰাষ্ট্ৰত আকৌ আমি আলোচনাৰ মাজেদি শান্তি কমিটি গঠন কৰি আমি একেলগে থাকে এই ধৰণৰ কথা। গতিকে একেখন ৰাস্তাইদি আমি খোজ কাঢ়িব লাগিব, একেখন বজাৰত আমি যাব লাগিব, একেখন স্কুলত আমাৰ ল'ৰা ছোৱালী পঢ়িব লাগিব, একেখন মেডিকেলত সকলো মানুহে চিকিৎসা ল'বলৈ যাব লাগিব। গতিকে সেইখিনি যদি লাগে তেতিয়া আমাৰ মাজত একতা শান্তি আমাক লাগিব। এটোকে আমি আহ্বান জনাইছো। স্যার, যেহেতু আজি ইন্টারনেট সেৱা দিয়া হৈছে কোকৰাঝাৰ তাৰিখত, গতিকে কোকৰাঝাৰ তাৰিখবাসীক কি আহ্বান জনাব আপুনি? হয়, মই এইটোকে অনুৰোধ জনাইছো যে মানে ইণ্টাৰনেট সেৱাটো হৈছে ল এণ্ড অৰ্ডাৰ চম্ভালিব নোৱাৰে। মানে কিছুমান মানুহবিলাক নোহোৱা কথাবিলাকক কৈ পেলাই উচতনিমূলক মানে ৰিল বনাই মানে দিয়ে। এইবিলাক মানে মিছা অপপ্ৰচাৰ বেছি হয় কাৰণে এইটো চৰকাৰে মানে ইণ্টাৰনেট সেৱাটো বন্ধ কৰিছিল। আকৌ এতিয়া যিটো শান্তি আহিছে ইয়াৰ কাৰণে আকৌ ইণ্টাৰনেট সেৱা বাহাল কৰি ৰাখিছে। গতিকে আহ্বান জনাইছো সকলোৱে যাতে শান্তিমুখী হওক। মুহুৰীপুৰৰ পৰা যিটো বাঙালীপাৰা ৰাস্তাটো ৰিটেণ্ডাৰ হৈ আছে, এবাৰ টেণ্ডাৰ হৈছিলে কিন্তু তাত অলপ বিসংগতি হোৱাৰ কাৰণে আকৌ ৰিটেণ্ডাৰ ইতিমধ্যে চলি আছে। ড্ৰপিং অহা 28 তাৰিখলৈ আছে, কেইদিনমান এক্সটেনশ্যন হ'ব। আৰু সেই মানে বক্স খোলাৰ পিছতে যোনে পায় তেখেতক মানে এই কামটো কৰিবৰ কাৰণে দায়িত্ব দিব। ফেব্ৰুৱাৰীৰ ভিতৰত ইয়াৰ কাম আৰম্ভ হ'ব। আমিতো ভাবি আছোঁ যদি NDAৰ লগত থাকে আমি 12টা, যদি অকলে খেলোঁ তেতিয়া আৰু 15টাত 15টাই